Okay guys, তো এইটো ব্লগ মানে কি ক'ম আৰু ধামাকা হ'বলৈ গৈ আছে পুৰা টোটেলি অফ ৰোডিং। বৰ্তমান আছোঁ অৰুণাচলত, আকৌ ৰিটাৰ্ণ হৈছোঁ অসমলৈ। তো দলংখন পাৰ কৰি ডেম পাৰ কৰি একচুৱেলি আমি অলপ আগুৱাই গুচি আহিলোঁ। তো এতিয়া আকৌ ৰিটাৰ্ণ হৈ আছোঁ। মানে কি বুলি কয়, সোৱণশিৰিখন একচুৱেলি এইটো চাইডে আছে। তো সোৱণশিৰি আমি ৰাইটত আছোঁ, সোৱণশিৰিখন মোৰ এইটো চাইডে আছে। ৰাস্তা গোটেই বোকা গোটেই ৰাস্তা মাজেদি নদী বৈছে। তো গাইজ এতিয়া ৰিটাৰ্ণ গৈ আছোঁ একচুৱেলি। এতিয়া আমি মানে কি হ'ল, আপোনালোকে লাষ্ট ভিডিঅ'টো চাইছে যদি গম পাব। তো নদীৰ কাষতে আছিলোঁ একচুৱেলি। নদীৰ পৰা অলপ আগুৱাই আহিলোঁ আমি, ডেমটো পাৰ হৈ আহি অৰুণাচলৰ ভিতৰৰ প্ৰায় 12-13 কিলোমিটাৰ মানে আহোঁতে ফোন এটা আহিলে। তো সেইটো কাৰণে ৰেকৰ্ডিং কৰিব নোৱাৰিলোঁ। NHPC যিটো আপোনালোকৰ প্ৰকল্প চলি আছে কাম, তো সেইটো আপোনালোকক দেখাম। নদীখন আছে এইটো চাইডে, তো নদীখনৰ ওপৰত প্ৰকল্পটো বনি আছে। ৰাস্তা কিন্তু ফুল অফ ৰোড। তো গাইজ মোৰ আগত গৈ আছে ইন্দ্ৰজিৎ। তো সি একচুৱেলি ইয়াত অলপ দিন কাম কৰি গৈছে, গোগামুখৰ ডেম যিটো বনি আছে তাতে কাম কৰিছিলে একচুৱেলি। তো সেইটো কাৰণে আমাৰ ৰাস্তাবিলাক আহোঁতে ইমান প্ৰব্লেম হোৱা নাই। তো তাক ফ'ল' কৰি একচুৱেলি আমি চবে আহি আছোঁ। এই চাইডটো অকল পাহাৰ দেখিছেনে? তো এইটো চাইডে নদী, এইফালে পাহাৰ। নদীখন সোৱণশিৰি নদী একচুৱেলি। এইফালে চব এইটো বস্তুৱে একচুৱেলি পাহাৰত চবতকৈ ডেঞ্জাৰাছ। কেতিয়া মানে খহি যায় ঠিকনা নাই, বৰষুণ দি বাৰিষা দিনত। আহোঁতে মই আপোনালোকক দেখাইছিলোঁ যিটো যে ৰাস্তা, তো এই ৰাস্তাটো এইটোৱে হয়। মই তলৰ পৰা গৈ আপোনালোকক দেখাম বাৰু। আমি এতিয়া বহুত ওপৰত আছোঁ একচুৱেলি। তো নদীখন এইখন চাই লওক। তো সেই তাত শিলৰ এইটো কাম চলি আছে। তো শিলবিলাক কেনেকৈ ওপৰলৈ অনা হয়, তো তাৰো এটা প্ৰচেছ আছে ইয়াত, মই আপোনালোকক দেখাম চাব। ৰাস্তাটোৰ ওপৰত একচুৱেলি পাহাৰৰ ওপৰৰ পৰা পানী পৰি আছে, সেইটো কাৰণে ড্ৰেইন বনাই দিছে যদিও মানে ৰাস্তাটো গোটেই বুৰি আছে। ৰাস্তাৰ ওপৰেদি পানী গৈছে, গোটেই জোতা চোতা তিতি গৈছে। জোতা পূৰা তিতিলে। ধূলি খাই আজি পেট ভৰিলে আৰু গম পাইছোঁ। তো গাইজ এইখন দলঙৰ একচুৱেলি যিমানে যি দলং উঠাওক কিয়, এইখন দলঙৰ উঠাও মানে ফিল্ডটোৱে বেলেগ। একেবাৰে বাহিৰতে খামগৈ নেকি? তো ইয়াত মানে সস্তাত বস্তু কেইটামান পালোঁ। তো কি কথা, অৰুণাচলত কি বস্তু সস্তাত পায় একচুৱেলি আপোনালোকক গম পাইছে। তো আপোনালোকক বস্তুটো দেখাইছোঁ চব। এইটো হৈছে NHPC নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্প 2000 মেগাৱাটৰ যিটো। তো সেইটো কথাই কৈছিলোঁ মই তাক। বাহিৰত গৈ খামগৈ। সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্প যিটো, তো যিটো কাম মানে চলি আছে একচুৱেলি, আৰু মানে প্ৰটেষ্টো কৰি আছে। তো কামো চলি আছে একেলগত। সেইটোৱে হৈছে, আমি একচুৱেলি এইটো পাৰ কৰি আহিলোঁ এতিয়া বৰ্তমান অৰুণাচলত। তো একদম সীমাত আছে বস্তুটো। তো এই ৰাস্তা দেখিছেনে? এই ৰাস্তাটো গৈ অৰুণাচলৰ ৰাস্তা হয় একচুৱেলি। এইফালে গ'লে অৰুণাচল, আৰু এতিয়া আমি অসমত সোমাই দিলোঁ। তো সেইটো ডিফাৰেঞ্চটো। ওপৰলৈ যোৱা ৰাস্তাটো হৈছে অৰুণাচল। আমি এইটো ৰাস্তা গৈ মানে তাত লগ হৈছে তিনিটা ৰাস্তা একেলগে। তো আপুনি তলেদি নামি গুচি যাম। ভাই চাহাব পূৰা ধূলি হৈ গ'লোঁ চক। আৰু সেইফালৰ পৰা দেখিছেনে পানীটো এইফালৰ পৰা আহি আছে, আৰু তাত ডেমটো বনি আছে একচুৱেলি। তো এইফালে বস্তুটো বন্ধ কৰি দিব, ইফালেদি পানীখিনি আহিব। তো ইয়াত একচুৱেলি টাৰ্নেল এটা আছে। এই টাৰ্নেলটো এইফালে মানুহ যাব পাৰি নাই বাৰু? টাৰ্নেলটোত মানুহ যাব পাৰি নাই এইফালে? তো ইয়াৰ পৰা সোমাবলৈ মানে পাছ লাগিব। তো লগতে কৈছে, সি একচুৱেলি ইয়াত কাম কৰি গৈছে। তো সেইটো কাৰণে আমি ইমান ভিতৰলৈকে আহিব পাৰিছোঁ। ভাই চাহাব কিমান ওপৰত কাম কৰিছে চব। কাম কৰাকেইটা কিন্তু চেলুট দিছোঁ আকৌ দেই। সেই তাত চা ওপৰত, সেই ওপৰতো মানুহ আছে ন? সেই ওপৰত এইবিলাক দেখিছেনে
খাৰ কৰি দিছে অঁ আমি যিটো ৰাস্তা নামি দিলোঁ সেইটো হেৰি কি বুলি কয় অসমৰ ৰাস্তা সোমাই দিলোঁ ইফালে ওপৰলৈ অৰুণাচল হয় নাই দলংখন পাৰ এই দলং আচ্ছা এই দলংখনৰ ইপাৰৰ পৰা অৰুণাচল তো সেই শিলখিনি য'ত এইটো চাইডে হেৰি কৰি থকা হৈছে কি বুলি কয় কাটি থকা হৈছে সেইবিলাক আনি মানে ওপৰত ইয়াত জমা কৰা হয় সেই এনেকৈ চিৰি হিচাপত আছে যে দেখিছে নহয় তো সেইখিনিতে আহি ইয়াত পৰি যায় তো ইয়াৰ পৰা তালৈ গাড়ীয়ে লৈ যায় শিলগুটিখিনি তো ইয়াক বোলে ফটোকৈ মাৰি দিব লাগে বৈ উফ তো এইটো যদি বনি হৈ যায় তো কিমান 2000 মেগাৱাট বনিব ন আমি সেই ৰাস্তাটো দেখিছে না ধূলি পৰি আছে যে গোটেই ধূলি উৰি আছে সেই ৰাস্তাটোৰ ফালে গৈছিলোঁ তো সেইটোৱে কথা বাকী ডেমটোক বাই বাই দিওঁ এতিয়া একচুৱেলি বনাই থাকোঁতে বহুত ভাগি ছিগি গৈছে তো একচুৱেলি যুগত বনাই দিয়াৰ পিছত যদি মানে ভাঙি যায় তো তলত নদী এইফালে মানে বহুত ডাঙৰ বানপানী হ'ব আৰু মানুহৰ বহুত ক্ষতি হ'ব একচুৱেলি বানপানী হ'লেতো গম পায় সেইটো কাৰণে মানে বনাবলৈ দিয়া নাই একচুৱেলি সেইটো কাৰণে প্ৰটেষ্ট চলি আছে বাহিৰতো আৰু এইবিলাকে ভিতৰৰ দৃশ্য এইবিলাক শিলখিনি চব এইবিলাকত তেনেকৈ আহি ইয়াত অট'মেটিক পৰে তো এইবিলাকেদি আহি তাত আহি কিনি তাত পৰেগৈ মানে চলি আহি থাকে নিজে নিজে এইবিলাক এটা একচুৱেলি ভিউ পইণ্ট আছে ভিউ পইণ্টটো চাব লাগিছিল সুন্দৰ এটা ভিউ পইণ্ট এইফালেতো পূৰা সম্পূৰ্ণ শুকাই গ'ল একচুৱেলি তো নদীখন আচলতে মেইন নদীখন এইফালেদি আছিলে তো ইফালে কৰি দিলে অ'কে গাইজ এইটোৱে আছিলে একচুৱেলি আজিৰ ভিডিঅ'টো যেনেকৈ গোটেই ধূলি বালি খাই ফুৰিছোঁ তো আপোনালোকৰ অলপমান ছাপোৰ্ট কৰক গাইজ তো ভিডিঅ'টো শ্বেয়াৰ কৰি দিয়ক এণ্ড ছাবস্ক্ৰাইব কৰক চেনেলটো তো ভাল ভিডিঅ' দি যাবলৈ একচুৱেলি উৎসাহ পাওঁ ইয়ালৈকে লিফ্ট লৈছিলে একচুৱেলি এৰিয়াটো বহুত ডাঙৰ এটা এৰিয়া হয় বহুত ডাঙৰ এটা এৰিয়া কভাৰ কৰি আছে ইয়াত একচুৱেলি ইয়াৰ ভিতৰতে মানে ডাঙৰ ফেক্টৰী নিচিনা খুলি লোৱা হৈছে ব্লাইণ্ড কৰ্ণাৰ প্ৰচেছ উইথ হ'ল এইবিলাক বাঁহৰ বেৰিকেডবিলাক চব মই আপোনালোকক কৈছোঁ অ'কে গাইজ এইডোখৰ লোকেশ্যনটো কি একচুৱেলি মই নাজানিছোঁ তো ইয়াতে অকণমান দেৰি ৰখিছোঁ মানে জেগাটো ভাল লাগিছে চবফালে ঘৰ তো এইটো ৰাস্তাইদি আমি গৈছিলোঁ আৰু এইটো ৰাস্তাইদি বেক হৈছোঁ আকৌ তো এইকেইটা থাকি আহিলে একচুৱেলি বেকত তো মই অলপমান আগত আহিলোঁ তো সেইকাৰণে অকণমান সিহঁতক মানে ৰখি দিছোঁ একচুৱেলি সিহঁতৰ তেল ডিপু মানে তেল ভৰাবলৈ আছিলে সেইটো মানে ৰখিব পাৰে তেল ডিপু তো অকণমান দেৰি ৰখি দিওঁ সিহঁতে আহি লওক একেলগে যাম ভিডিঅ'টো ইমানতে সমাপ্ত কৰোঁ যদি ভিডিঅ'টো চাই ভাল লাগিলে দেন লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু যদি চেনেলটো নতুন ছাবস্ক্ৰাইব কৰিব লগ পাম অন্য এটা নতুন ভিডিঅ' নতুন জেগাৰ সৈতে টিলেণ্ট এটা টেক কেয়াৰ বাবা জয় আই অসম